প্ৰশ্ন ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাক কিহে পৃথক কৰিছে? উত্তৰ ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাক বৰাইল পাহাৰে পৃথক কৰিছে। প্ৰশ্ন উত্তৰ কাছাৰ জিলাৰ জাতিংগা কোনখন পাহাৰত অৱস্থিত? উত্তৰ কাছাৰ জিলাৰ জাতিংগা বৰাইল পাহাৰত অৱস্থিত। প্ৰশ্ন অসমৰ কোনখন ঠাইক চাচত প্ৰেমৰ নগৰী বুলি জনা যায়? উত্তৰ অসমৰ তেজপুৰক প্ৰেমৰ চাচত নগৰী বুলি জনা যায়। কোন ঠাইক মানচেষ্টাৰ অৱ ইষ্ট নামে জনা যায়? উত্তৰ মাজুলীক মানচেষ্টাৰ অৱ ইষ্ট নামে জনা যায়। প্ৰশ্ন ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতি হোৱা প্ৰথম অসমীয়াজনৰ নাম কি? উত্তৰ ডক্টৰ ফখৰুদ্দিন আলি আহমেদ ভাৰতৰ ৰাষ্ট্ৰপতি হোৱা প্ৰথম অসমীয়া। প্ৰশ্ন অসমৰ কোনখন জিলাত পুৰুষ মহিলাৰ অনুপাতৰ হাৰ সৰ্বাধিক? উত্তৰ অসমৰ গোৱালপাৰা জিলাত পুৰুষ মহিলাৰ অনুপাতৰ হাৰ সৰ্বাধিক। প্ৰশ্ন অসম শব্দটো সংস্কৃত অসমা শব্দৰ পৰা আহিছে, ইয়াৰ অৰ্থ কি? অসম শব্দটো সংস্কৃত অসমা শব্দৰ পৰা অনা হৈছে, ইয়াৰ অৰ্থ হ'ল অতুলনীয়। অসমত গৰম পানীৰ উৎস ক'ত আছে? উত্তৰ অসমৰ গৰম পানীৰ উৎস গোলাঘাট জিলাৰ নামবৰ হাবিত আছে। প্ৰশ্ন মাধৱ কন্দলীয়ে ৰচনা কৰা মূল্যৱান গ্ৰন্থখনৰ নাম কি? উত্তৰ মাধৱ কন্দলীয়ে ৰচনা কৰা মূল্যৱান গ্ৰন্থখনৰ নাম হ'ল সপ্তকাণ্ড ৰামায়ণ। প্ৰশ্ন সন্মানীয় পদ্মশ্ৰী আৰু পদ্মভূষণ উপাধি লাভ কৰা অসমীয়া সাহিত্যিকগৰাকীৰ নাম কি? উত্তৰ সন্মানীয় পদ্মশ্ৰী আৰু পদ্মভূষণ উপাধি লাভ কৰা অসমীয়া সাহিত্যিকগৰাকীৰ নাম হ'ল কৃষ্ণকান্ত সন্দিকৈ। অসমত মৰাপাটৰ কল থকা ঠাইখিনিৰ নাম কি? উত্তৰ অসমত মৰাপাটৰ কল থকা ঠাইখিনিৰ নাম হ'ল শিলঘাট। প্ৰশ্ন অসমৰ স্বাধীনতা যুদ্ধৰ প্ৰথম শ্বহীদ কোন? উত্তৰ অসমৰ স্বাধীনতা যুদ্ধৰ প্ৰথম শ্বহীদ পিয়লি ফুকন আৰু মণিৰাম দেৱান। প্ৰশ্ন ল'ৰাৰজাৰ প্ৰকৃত নাম কি আছিল? উত্তৰ ল'ৰাৰজাৰ প্ৰকৃত নাম আছিল চুলিকফা। প্ৰশ্ন অসমত কোন চনত পুলিচ বাহিনী গঠন কৰা হৈছিল? উত্তৰ অসমত 1861 চনত পুলিচ বাহিনী গঠন কৰা হৈছিল। অসমীয়া নাট্য সাহিত্যৰ জনক কোন আছিল?
উত্তৰ অসমীয়া নাট্য সাহিত্যৰ জনক হ'ল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ। প্ৰশ্ন অসমীয়া বৈষ্ণৱ সাহিত্যৰ প্ৰধান গ্ৰন্থ কেইখন আৰু কি কি? উত্তৰ অসমীয়া বৈষ্ণৱ সাহিত্যৰ প্ৰধান গ্ৰন্থ 4খন আৰু সেইকেইখন হৈছে কীৰ্তন, দশম, ভক্তি ৰত্নাৱলী আৰু নামঘোষা। প্ৰশ্ন স্বাধীন অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল? উত্তৰ স্বাধীন অসমৰ প্ৰথম মুখ্যমন্ত্ৰী হ'ল লোকপ্ৰিয় গোপীনাথ বৰদলৈ।